আজি মই এটা বৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ গ্ৰীণ চিকেন কাৰী। এনেধৰণে আপোনালোকে চিকেনৰ জুতি লৈছেনে? যদি নাই লোৱা মোৰ ভিডিঅ'টো চোৱাৰ পাছত নিশ্চয় এবাৰ হ'লেও ল'বলৈ মন যাব। প্ৰথমতে মই মাংসখিনিত ধুনীয়াকৈ ধুই লৈ তাতে নিমখ হালধি আৰু অকণমান নেমু চেপি লৈছোঁ আৰু ধুনীয়াকৈ মই মিক্স কৰি ল'ম গোটেইখিনি। এইখিনি মিক্স কৰাৰ পাছতে মই কেৰাহীখন পাতি দিছোঁ। ইয়াতে তেল গৰম হ'বলৈ দি মই মাংসখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। এনেধৰণে মই 5 মিনিট মানে ফ্ৰাই কৰি লৈছোঁ। অলপ সিজিয়ে গৈছেগৈ 40% মান। এইখিনি ফ্ৰাই হ'বলৈ দি মই ধনিয়া, মান ধনিয়া, পালেং শাক আৰু পদিনা পাত এইখিনি মই যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই গোটেইখিনি মই একেলগে গ্ৰাইণ্ড কৰি ল'ম আৰু ইয়াৰ লগত মই 2টা কেঁচা জলকীয়া দিছোঁ আৰু এটা বিলাহী একেলগতে কাটি মই পেষ্ট এটা বনাই লৈছোঁ। এফালে পেষ্টটো মই ৰেডি কৰি লৈ যিখিনি মাংস মই ফ্ৰাই কৰি আছিলোঁ সেইখিনি মই কাঢ়ি লৈছোঁ আৰু কাঢ়ি হোৱাৰ পাছতে মই একেখিনি তেলতে অকণমান তেল মই কমাইহে ল'লোঁ। প্ৰথমতে মই কালজিৰা কেইটামান দি দিছোঁ আৰু এটা শুকান জলকীয়া মই তেলতে ফুটাই লৈছোঁ। এইখিনি দিয়াৰ পাছতে মই লগালগ ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান সময় মই ভাজি ল'ম, প্ৰায় ৰঙচুৱা হোৱালৈকে মই ভাজিছোঁ। পিঁয়াজখিনি ভাজি থাকোঁতে মই তেলতে অকণমান মিট মছলা, জিৰা গুড়ি অকণমান আৰু ধনিয়া গুড়ি অকণমান তেলতে দি দিছোঁ। এইখিনিও মই এনেই জাষ্ট হেতাখনি লৰাইহে লৈছোঁ আৰু লৰাই লোৱাৰ পাছতে মই যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টটো লগালগ দি দিছোঁ। সেই পেষ্টটো মই যেতিয়ালৈকে তেল এৰি নিদিয়ে মই তেতিয়া পৰ্যন্ত ভাজি থাকিম। এইখিনি ভাজি থকাৰ মাজতে মই অকণমান আদা নহৰুৰ থেতালি লোৱা সেইখিনিও দি দিছোঁ ইয়াত। সেইখিনি দিয়াৰ পাছত মই বহুত সময় এনেকৈ ভাজি থাকিম। যেতিয়া ইয়াৰ পৰা তেলটো এনেকৈ ওলাব তেতিয়াই মই ইয়াত মাংসখিনি দি দিম। যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি মাংস দিছোঁ। দিয়াৰ পাছতো এনেকৈ মই ঢাকনখন দি লৰাই ভাজি থাকিম অলপ সময়। এইখিনি দেখিছে নহয়, মই ঢাকনখন দিছোঁ আৰু দি পেলাই মই তেনেকৈ ভাজিছোঁ। যেতিয়ালৈকে সিজি নাযায় মই তেতিয়ালৈকে ভাজিছোঁ আৰু তাৰ পাছতে মই অকণমান ইয়াত গৰম পানী ঢালি দিছোঁ যিমানখিনি মোক প্ৰয়োজন হৈছে, যিহেতু মই কাৰী হিচাপত বনাইছোঁ। আৰু এইখিনি কিন্তু একেবাৰে পানীখিনি শুকুৱাই পেলালোঁ, খাবলৈ বহুত সোৱাদ।